পৰা ৰঞ্জন দৈমাৰে এমাহৰ কাৰণে বাছ জামিনত ছুটি দি দিল্লীত হাকু ডাকু লৈ গ'ল। তেওঁ বেচেৰা চুক্তিৰ দফাত কি লিখা আছিল ড্ৰাফটো হয়তো চাবৰ কাৰণে সুযোগ দিয়া নাই। চহী তাৰ পৰা আদায় কৰিল, ঘূৰি আহিল, সিদিনাখন তাক জেলত আকৌ সোমাই দিলে। এইটো কি কাৰবাৰ? অতি মৰ্মান্তিক, ভেৰি আনজাষ্টিফাইড। তেওঁ যেহেতু এই চুক্তিত স্বাক্ষৰ কৰি মেইন ষ্ট্ৰীমত আহিবৰ কাৰণে সিদ্ধান্ত ল'লে আৰু তেনেহেন মানুহক কিয় জেলত ভৰাই দিলে? This double standard policy of the government of India is very condemnable. If this is the trend of the government of India, this is the concern of the government, how other underground elements will come overground? আমাৰ কথা কোনে বিশ্বাস কৰিব? গভৰ্ণমেণ্টৰ কথা কোনে বিশ্বাস কৰি ল'ব? অতি মৰ্মান্তিক। গতিকে আম্বুল আপিল যে ৰঞ্জন দৈমাৰীক অতি সোনকালে মুকলি কৰি দিব লাগে আৰু আন বেলেগ মানুহৰ ওপৰত, কেডাৰৰ ওপৰত যাতে তেনেকুৱা এটা মানে ড্ৰাষ্টিক একশ্যন বা মিজা লোৱা নহয়। আৰু যিমানবোৰ কেছ, সেই কেছবোৰ টোটেলি উইথড্ৰ হ'ব লাগে। এইটো আমাৰ চৰকাৰৰ আপিল আৰু কি। আৰু যিহেতু হেৰি এটা গ্ৰুপ আছে, সংবিধান গ্ৰুপ, জংঘলৰ পৰা সিদিনাখন আহিছে, লগে লগে দিল্লীত ধাৰাহুৰাকৈ লৈ গ'ল। ড্ৰাফটো সিহঁতো দেখা নাই বোলে, চকুমুদেই চহী দি আহিব লগা হ'ল। তেনেহেন চুক্তি কেনেকৈ লাষ্টিং কৰিব? হাউ দিছ কাইণ্ড অফ ড্ৰেকনিয়ান এণ্ড ক্ৰুৱেল এগ্ৰিমেণ্ট কেন লাষ্ট লং? অদ্ভুত। কোনে মানিব এইটো? মানাৰ কোনো প্ৰশ্নই নাই। যে জনগোষ্ঠীৰ এনেকুৱা গাঁও নাই য'ত খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ জনসংখ্যা মানে মেজৰিটি, সংখ্যাগৰিষ্ঠ। অসমীয়াৰো নাই, আমাৰো নাই, আমাৰতো কেতিয়াবাই চেষ্টা কৰি পেলাইছে। আৰু এটা জিঅ' পলিটিকেল এণ্টিটি যদি ছাৰ্ভাইভ কৰিব লাগে, ছাষ্টেইন কৰিব লাগে, হাবি জংঘল লাগিব নহয়, নদ নদী লাগিব, বিল কাল লাগিব, পাহাৰ পৰ্বত লাগিব, ভেকেণ্ট লেণ্ড লাগিব যথেষ্ট পৰিমাণৰ, ইণ্ডাষ্ট্ৰী বহুৱাব লাগিব। এতিয়া কেৱল যদি গাঁওবোৰহে সোমাই দিয়ে কি বদলি নহ'ব? ষড়যন্ত্ৰ হ'ল আমাৰ ভৱিষ্যত সুকীয়া বদলৰ ৰাজ্য হ'বৰ যি ভৱিষ্যত আছে, প্ৰস্পেক্ট আছে, সেইটো একদম মুখিমুখি কৰাৰ এটা গভীৰ আশ্চৰ্য ষড়যন্ত্ৰ ইয়াত অন্তৰ্নিহিত হৈ আছে। আমি আজিলৈ ফাইনেল একো কৰা নাই, কোন সংগঠনে নেতৃত্ব দিব। আমি আকৌ পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ এটা কনফাৰেঞ্চ বা কনভেনশ্যন অনুষ্ঠিত কৰিব লাৰ্জাৰ স্কেলত, তাতে ইউনানিমাছলি যদি কিবা সিদ্ধান্ত আহে, কিবা এটা সংগঠন বনাব লাগে, কিবা এটা ফৰাম বনাব লাগে, কিবা এটা প্লেটফৰ্ম বনাব লাগে, সেইটো হ'বগৈ। কিন্তু ৰাইট নাও আমি হুলস্থুলীয়া কিবা এটা আন্দোলন কৰিব বিচাৰা। আমাৰ আন্দোলনৰ ডিমাণ্ডটো এটা হ'ল যে লেট দি নেগচিয়েটিং প্ৰচেছ, পলিটিকেল ডায়লগছ শুড বি ৰিঅ'পেন, আকৌ মুকলি কৰিব লাগে। প্ৰমোদ বড়ো কৈ আহিছে যদি দিল্লীক সেই সুকীয়া বদলৰ ৰাজ্য পাবৰ কাৰণে যি নেগচিয়েটিং প্ৰচেছ, পলিটিকেল ডায়লগ, সেইটো বন্ধ হোৱা নাই, বন্ধ হ'ব নোৱাৰে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি কথা শুনাব বিচাৰিছোঁ। 7 ফেব্ৰুৱাৰীত তেওঁ আমাৰ কক্সবাজাৰলৈ আহিলে। আমাৰ কুৱেশ্যন হ'ল, য়েছ, at present Narendra Modi ji, our honorable Prime Minister of the country, but the post of Prime Minister is not permanent for one individual. Today he is Prime Minister, tomorrow, day after tomorrow he may not be Prime Minister. Some other else will come. How he could tell the Bodoland people that this third accord, this latest accord is the final accord, it is the comprehensive? In what sense it is comprehensive? আৰু বড়ো লেংগুৱেজটো 2003 ভাৰত সংবিধানৰ 8ম অনুসূচীত HCL অন্তৰ্ভুক্ত হ'ল, ইন লাইন উইথ দি আছামিজ লেংগুৱেজ অলছ'। গতিকে ইফ আছামিজ লেংগুৱেজ কেন বিকাম দি ষ্টেট অফিচিয়েল লেংগুৱেজ অফ আছাম, why not the Bodo language? Why it is mere associate official language? Bodo Bhasha is the, Bodo language is the most ancient language. It is older than the Assamese language. It is richer than the Assamese language. Bodo Bhasha অসমীয়া কি লেটুং নেজ ভাষা কেনেকৈ হ'ব পাৰে?
ইনজাষ্টিছ, কিমান অন্যায় কৰিছে। এতিয়া বোলে বৰ্তমান চৰকাৰে অসমীয়া ভাষাক জবৰদস্তি কম্পালচাৰী ভাষা হিচাপে বাছ এনফৰ্চ কৰিব। ৱান্টেড যিটো এটা পিচমিল ডিচেইডফুল প্ৰবঞ্চনামূলক যিটো চুক্তি কৰিলে, যাক কৈছে তৃতীয় বড়ো চুক্তি, প্ৰধানমন্ত্ৰীৰ ভাষামতে ভেৰি কম্প্ৰিহেনচিভ এণ্ড লাষ্ট চলিউশ্যন বা এফৰ্ট বুলি কৈছিল। পৰ্যালোচনা কৰিছোঁ, পৰ্যালোচনা কৰাৰ পিছত সদুশেষত আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে কোনো বড়ো চিভিল ছ'চাইটি, কোনো ছিনিয়ৰ ফৰ্মাৰ আফচুৰ কৰ্মী, ফাউণ্ডাৰ, ছাপোৰ্টাৰ, অফিচ বিয়াৰৰ বা নেতাই এই চুক্তিক আকৰি আকৰি কোনো পধ্যে ইন্ততো মানিব নোৱাৰে। আৰু ষ্ট্ৰং ভাষাত আমি কৈছোঁ উই অপ'জ ইট unequivocally. By signing this third Bodo Accord, without taking any prior consent from the civil society and without having consulted with them, কি কৰিলে এনেকুৱা এটা মাৰাত্মক ডেঞ্জাৰাছ ডেডলিষ্ট কাইণ্ড অফ এটা ব্লাণ্ডাৰ কমিট কৰিলে by way of denouncing the more than 50 years old, very legitimate, justified and uncompromisable and inalienable demand for a separate state. আজি কোনো সুস্থ মগজু এটা ভেকভাওনা থক প্ৰবঞ্চনামূলক, গতিকে যিমানখিনি বিভিন্ন গ্ৰুপ আছে আমাৰ বড়ো সমাজত, ইৰিছপেক্টিভ অফ গ্ৰুপছ, পাৰ্টিজ কনচাৰ্ণ, একত্ৰিতভাৱে আগন্তুক নিৰ্বাচনটো খেলিব লাগিব, যাতে ৰাজনৈতিক ন্যূনতম ক্ষমতা আমাক যিখিনি দিলে সেই ন্যূনতম ৰাজনৈতিক ক্ষমতা বা স্বায়ত্ব শাসনৰ ব্যৱস্থা খিলঞ্জীয়া বড়োসকলৰ হাততে থাকে। অথলে আছে, অথলে যোৱা নাই, জীৱিত আছে, ষ্টিল ষ্টেণ্ডিং। প্ৰমোদ বড়ো যদি সেই হেৰি কৰিছে, প্ৰত্যাহাৰ কৰিবলৈ ঘোষণা কৰিছে, প্ৰত্যাহাৰ হোৱা নাই। প্ৰমোদ বড়ো কোনেও লিখিত ৰূপত তাক কোনো ক্ষমতা দিয়া নাই প্ৰত্যাহাৰ কৰিবলৈ। ষ্টিল ষ্টেণ্ডিং, ষ্টিল এলাইভ। তাৰপিছত আফচুলৈ আমাৰ এটা সবিনয় আপিল যে আফচুই কোনো এটা বিশেষ পলিটিকেল পাৰ্টিৰ সৈতে আফচুৰ পবিত্ৰ ফ্লেগ চেগ ব্যৱহাৰ কৰি, আফচুৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি যাতে কোনো প্ৰেক্টিকেল পলিটিক্সৰ যিটো কাৰুকাৰ্য তাত যাতে ইনভলভ নহয়, নিউট্ৰেলভাৱে আফচু হিচাপে ছ'চিঅ' ইকনমিক এডুকেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে সমাজৰ বিভিন্ন সংস্কাৰৰ ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কোনো প্ৰকাৰৰ শান্তি পোৱা নাই, বহুত দুখিত হৈ আছে। সেইকাৰণে এই চুক্তিক আমি আনইকুইভোকেল ভাষাত আমি অপ'জ কৰিছোঁ, বিৰোধাচৰণ কৰিছোঁ। আৰু তাৰ ঠাইত আমাৰ সিদ্ধান্ত হ'ল যে বড়োলেণ্ড ৰাজ্যখনৰ দাবী অতি গুৰুত্ব সহকাৰে আৰু ভেৰি ষ্ট্ৰংলি আমি আকৌ উত্থাপন কৰিম ভাৰত চৰকাৰৰ ওচৰত। মই ইতিমধ্যে যোৱা 26 জানুৱাৰী তাৰিখতে এৰাতিৰ আগত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ এখন 12 পেজৰ মেমৰেণ্ডাম পঠিয়াই স্পষ্ট ভাষাৰে কৈছোঁ যে অহা 27 জানুৱাৰী যিখন চুক্তি হ'ব, যি চুক্তিৰ দ্বাৰা বড়োলেণ্ড দাবীক মষিমূৰ কৰাৰ আপ্ৰাণ প্ৰচেষ্টা চলোৱা হ'ব, ষড়যন্ত্ৰ ৰচনা কৰিছে, সেই চুক্তি কোনো পধ্যে বড়ো সমাজৰ কাৰণে, বড়ো চিভিলাইজেশ্যনৰ কাৰণে বাইণ্ডিং নহ'ব। আৰু সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবী অটুট আছে, অটুট থাকিব। আৰু যেতিয়ালৈকে বড়োলেণ্ডৰ দাবীটো ভাৰত চৰকাৰে সন্মান সহকাৰে আমাক গঠন কৰি নিদিব, মঞ্জুৰ নকৰিব, বড়োবিলাকৰ সৈতে সাধাৰণ পুৰুষীয়া চেঞ্চুৰী অল্ড যি কনফ্লিক্ট, ঐতিহাসিক যি দ্বন্দ্ব, সেই দ্বন্দ্ব কোনো পধ্যে শেষ নহ'ব হিচাপে আমি চিভিল ছ'চাইটি হিচাপে
বা নিখিল বড়ো ছাত্ৰ সন্থাৰ বুজুৰ্গ এল্ডাৰলি জেনেৰেশ্যন হিচাপে আমি সেইটো স্বাগতম জনাইছোঁ, আমি ৱেলকাম কৰিছোঁ। কিন্তু চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই, চিভিল ছ'চাইটিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোক যিহেতু আহিল, চৰকাৰৰ ফালৰ পৰা ৰেচিপ্ৰকেট কৰিব লাগে, ব্যৱহাৰটো মৰম কৰিব লাগে, যি হ'ল হ'ল ক'ৰবাত ক্ষমা দিব লাগে। এতিয়া চাওক, মানে কামিং টু দি certain very draconian dangerous clauses of the Voto Accord. BTD যিখিনি ইতিমধ্যে গাঁও সোমাই গ'ল, দক্ষিণ অঞ্চলত অনাৰ ট্ৰাইবেল গাঁওসমূহ কাটিবৰ কাৰণে এটা বিষাক্ত পয়জনাছ ডেঞ্জাৰ এটা ক্লজ সোমাই দিছে, ক্লজ 3 চাব ক্লজ 2। তাৰপিছত য'ত মানে সন্নিৱিষ্ট কৰি গৈছে ইনক্লুশ্যন, তাতো ডেঞ্জাৰাছ 3টা শব্দ সোমাই ৰাখিছে। যিবোৰ গাঁও কণ্টিগুৱাছ, বিটিডিৰ কণ্টিগুৱাছ প্লাছ যি গাঁওবোৰত ট্ৰাইবেল জনসংখ্যা মেজৰিটি থাকিব, তেনেহেন গাঁওবোৰহে সোমাব। আজি কয়েক সপ্তাহ বা মাহৰ ভিতৰতে দিল্লীলৈ এটা বলিষ্ঠ এটা প্ৰতিনিধি দল যাব, হাই লেভেল ডেলিগেশ্যন টিম আমি যাব, প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক আমি সাক্ষাৎ কৰিম, আমাৰ দাবী আকৌ উত্থাপন কৰিম। আৰু এইটো আমি স্পষ্ট ভাষাত আমি লিখিছোঁ, এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, যেহেতু সুকীয়া বদনা ৰাজ্যৰ দাবীৰ সমস্যাৰ সমাধান হোৱা নাই, সেইকাৰণে অতি সোনকালে ভাৰত চৰকাৰে বড়োসকলৰ যি সুপ্ৰিম ছেক্ৰিফাইচ, 5,000ৰো অধিক আমাৰ মানুহৰ জীৱন গ'ল। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত যিমানখিনি সুকীয়া ৰাজ্য হৈ গ'ল, ইমানখিনি জনসংখ্যা মৰিব লগা হোৱা নাছিল, আমাৰ বড়োসকলৰ যিমান বলিদান দিব লগা হ'ল। সেইকাৰণে আমি কৈছোঁ যে ভেৰি শ্বৰ্টলি the political dialogue and the peace negotiating processes have to be reopened again. Very honorable and lasting solution to the long pending demand for a separate state Bodoland by way of creating the much long awaited and much long overdue separate state Bodoland অতি সোনকালে সৃষ্টি কৰিব লাগে। What kind of justice is this? Is it democratic country? এটা এই অসমৰ খিলঞ্জীয়া বড়ো ট্ৰাইবেল সকলৰ যি ভাষা কলা সংস্কৃতি আত্মপৰিচয়, ইয়াক মষিমূৰ কৰাৰ গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে। নহ'লেও আমি পৰাভূত কৰিম। We'll keep on opposing this kind of draconian, dangerous, deadliest kind of anti-tribal conspiracy and policies. Thank you.